Good morning everyone. কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি বিশ্বকৰ্মা পূজা আৰু ভাদ মাহৰ সংক্ৰান্তি উপলক্ষে মই ব্লগটো ৰাতিপুৱা আৰম্ভ কৰিছোঁ। বিশ্বকৰ্মা পূজা বুলি ক'লে আমি সকলোৱে সৰুকৈ হ'লেও বা ডাঙৰকৈ হ'লেও ঘৰত নিয়মটো কৰোঁৱেই, আৰু সেয়ে আমিও সৰুকৈ নিয়মটো কৰিবলৈ গৈ আছোঁ আৰু ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজি চবেই নিজৰ নিজৰ কামত লাগি আছে। ধুনু লাগি আছে নিজৰ চাইকেলখন ধোৱাত, সি খুব ধুনীয়াকৈ ধুই আছে চাইকেলখন, যিহেতু চাইকেলখন অনাৰ পিছত আজি প্ৰথম বিশ্বকৰ্মা পূজা। আৰু এইফালে মানুহজনে মোৰ স্কুটিখন ধুই দিছে, কাৰণ মোৰ স্কুল আছে, সেইকাৰণে স্কুটিখন সোনকালে ধুই দিছে যাতে মই স্কুলত টাইমত যাব পাৰোঁ। চাইকেলখন ধুনীয়াকৈ নিজে ধুইছোঁ আৰু ল'ৰাটোৱে এইফালে স্কুটিখন ধুই হ'লে যায়। এইফালে গাড়ী থোৱা ঘৰটো, গাড়ীখন ওলোৱাৰ পিছত ধুনীয়াকৈ চাফা কৰি দিয়া হৈছে। ইয়াতে আমি আজি পূজাভাগ বিশ্বকৰ্মা পূজাভাগ আমি ইয়াতে কৰিম, আৰু দেউতাকে এইফালে চাফা কৰি থকা দেখি জানুৱাৰী পাই নিজে গাড়ীখন চাফা কৰিবলৈ লৈছিলে। আৰু ইয়াতে লাগিছে গাড়ীখন ধোৱা কামত। গাড়ী ধোৱা বুলি ক'লে বহুত টাইম লাগি যায়। এনেইতো দেখাত সহজ যেনে লাগে, ওপৰৰ পৰা চালে সহজ যেনে লাগে, কিন্তু ধুলেহে গম পোৱা যায় বহুত ইয়াত কাম ওলায়। ভিতৰৰ মেটবোৰ উলিয়াই ধুব লাগে, আকৌ বাহিৰত, আকৌ ভিতৰত কিবা লেতেৰা থাকিলে এইবোৰ উলিয়াই দিব লাগে। বহুত কাম হয় আৰু কৰি আছে এনেকৈ। খুব সোনকালে উঠা হৈছে আজি বিশ্বকৰ্মা পূজা বুলিয়ে। চোতাল সাৰি, ঘৰ সাৰি, এইবিলাক চব কাম কৰি মেলি এতিয়া গা পা ধুই আহি মই এইখিনি যা যোগাৰখিনি কৰি আছোঁ। প্ৰথমতে এয়া চাকি গছ জ্বলাই মই প্ৰসাদখিনি তিয়াই থৈ আকৌ স্কুললৈ যাব লাগিব। তাৰপিছত আহিহে আকৌ মই বেলেগ বাকীখিনি কাম কৰিম। জ্বলাই লোৱাৰ পিছতে মই এতিয়া প্ৰসাদখিনি সিজাই দিম। সজাই দিছে জেগাখিনি, ফুল চিঙি নিজে লৈ আহিছে। ছোৱালীজনী কামত লগা হ'ল আৰু কাম কৰিব পৰা হৈছে আৰু আমাৰ চানুত ধুনীয়াকৈ সজাই দিছে। আৰু মই এতিয়া ওলালোঁ স্কুললৈ, যিহেতু আজি বিশ্বকৰ্মা পূজাৰ দিনাখনো স্কুল বন্ধ নাই। আৰু লগত মই ওলাইছে ধুনু, আৰু এইফালে টিকলিও ওলাই আছে। টিকলিও যায় বোলে আমাৰ স্কুললৈ, হয়নে? যাবা ব'লা, ওলোৱা। হা
ধুনু পিন্ধাই দিয়াচোন ফ্ৰকটো। ধুনু ফ্ৰকটো পিন্ধাই দিয়া। অকণমান স্কুলৰ পৰা আহিবগৈ লাগিব। ল'ৰা ছোৱালী নাহিবই আজি, তথাপিও আকৌ চৰকাৰৰ নিয়ম, স্কুল খুলিছে, যাবই লাগিব। সেইকাৰণে স্কুলৰ পৰা আহোঁগৈ পটককৈ, আৰু ঘৰৰ যিখিনি কাম কাজ সেইখিনি আহি পেলাই কৰিমহি। এতিয়া মই মাহ প্ৰসাদখিনি তিয়াই থৈ গৈছোঁ, আৰু আহি পেলাই সেইখিনি ধুই মেলি প্ৰসাদখিনি আগবঢ়াম আৰু বাকীখিনি কাম। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু মই এয়া প্ৰথমতে স্কুটিখন পূজা দি লৈছোঁ, যিহেতু মই স্কুলো যাবলগীয়া হ'ল, স্কুল বন্ধ নাই, সেইকাৰণে প্ৰথমতে স্কুটিখনতে পূজা ভাগ দি লৈছোঁ। আৰু এই মালাডাল কি কৰিলে চাওকচোন, দোকানৰ পৰা কিনি অনাৰ পাছত জানো কোনোবাই ধুৱে। মালাডাল ধুই পেলাই একদম বৰবাদ কৰি পেলালে, চেপেটা কৰি পেলালে, ধুই পেলাই মোক লগাবলৈ দিছে চাওকচোন বাৰু। আৰু এয়া আমি যাবলৈ ওলালোঁ এতিয়া স্কুললৈ, আৰু লগত ইহঁত দুটাও ওলালে মোৰ লগত যাবলৈ। প্ৰথমবাৰৰ কাৰণে এনেকৈ মই ভিডিঅ' কৰিছোঁ, জীৱনত প্ৰথমবাৰ আজি এনেকৈ মই চলাই থাকোঁতে মই ভিডিঅ'বোৰ বনাইছোঁ। স্কুলত আহিলোঁ, এয়া আহি দেখিলোঁ এটাও ল'ৰা ছোৱালী নাই, সেইকাৰণে আকৌ উভতি যাবলৈ ধৰিলোঁ। এয়া চাওকচোন চৰকাৰৰ কি নিয়ম, মানে আজি বিশ্বকৰ্মা পূজাৰ দিনাখন বন্ধ দিলেও হৈ যায়, কাৰণ ল'ৰা ছোৱালী এনেও নাহে। আজি চবৰে ঘৰে ঘৰে সৰু ডাঙৰ হ'লেও, সৰুকৈ হ'লেও ডাঙৰকৈ হ'লেও পূজা পাতেই, সেইকাৰণে ক'তনো আৰু ল'ৰা ছোৱালী হ'ব, সেইকাৰণে এটাও ল'ৰা ছোৱালী নাই আজি। আৰু মই এতিয়া যাবলৈ ওলালোঁ ঘৰলৈ। স্কুলৰ পৰা আহি কাপোৰযোৰ সলাই আকৌ লাগি গ'লোঁ খোৱা কামত, কাৰণ ইহঁতৰ বাচ্চাকেইটাৰ ভোক লাগিলে, সেইকাৰণে সিহঁতক কিবা এটা বনাই দিওঁ চিম্পুলকৈ। সেয়া লৈছোঁ মই পিঠাগুড়ি পিচি এনেকৈ পানী পিঠা বনাইছোঁ। খুব সহজতে বনাব পৰা এটা পিঠা, আৰু বহুত সময়লৈকে ভোকো নালাগে এয়া খাই থাকিলে। ইয়াত একো দিব নালাগে, মাত্ৰ পিঠাগুড়িটো পিচি ল'লেই হ'ল মিক্সিত। তাৰপিছত অকণমান খোৱা ছটা নিমখ ইয়াত দিলেই হৈ যায়, আৰু অকণমান তেল দিলে এই পিঠাটো খুব ধুনীয়া হয় খাবলৈ। আপোনালোকে যে খাই দোকানত যিটো ধোচা, সেই ধোচাটোৰ নিচিনাই হয় বস্তুটো একেই হয়। ধোচাটো সেই পিঠাগুড়ি দিয়ে বনায়। আৰু এয়া সিহঁতক খাবলৈ মই ৰেডি কৰি দিলোঁ। মই এতিয়া বৰ্তমান নাখাওঁ, কাৰণ মই প্ৰসাদ আগবঢ়াম, সেইকাৰণে সিহঁত দুটা ভোক লাগিছে কাৰণে সিহঁত দুটাকে বনাই দিলোঁ পিঠাখিনি। আৰু আমাৰ জানুৱে এনেকুৱা ডাঙৰ পিঠা নাখায়, তাইৰ কাৰণে সৰু সৰুকৈ বনাব লাগিব। এখন চাওকচোন, তাইৰ কাৰণে সৰুকৈ বনালোঁ, এটা চেনি লগাই খাব পিঠাটো। আৰু এইফালে মাৰ আমাৰ সংক্ৰান্তিৰ প্ৰসাদ দিছিলে আজি যিহেতু সংক্ৰান্তিও আছিলে, সেইকাৰণে সংক্ৰান্তিৰ প্ৰসাদ দিলে। মাৰ হৈ গ'ল ৰেডি, কিন্তু মই এতিয়ালৈকে কাম কৰিবই পৰা নাই। মাৰ প্ৰসাদখিনি দিয়াৰ পিছতহে মই আকৌ বিশ্বকৰ্মা পূজাৰ যিখিনি নিয়ম প্ৰসাদ আগবঢ়াওঁ সেইখিনি কৰিম আকৌ। আৰু ফল মূলখিনিও মই তেনেকৈ কাটি ল'লোঁ গোটেইখিনি।
এতিয়া মই এইখিনি ঢাকি দিম, প্ৰসাদখন আগবঢ়াই দিম। তাৰপিছত এয়া গাড়ীখন ধোৱাৰ পিছত এয়া পূজাখিনি দিয়া নাছিলোঁ মই, এতিয়া গাড়ীখনতো পূজা কৰি লওঁ। সেইফালে মই প্ৰসাদ আগবঢ়াই থৈ আহিছোঁ। যোৱা কথা আছে বাৰু, কি হয় চাই লওঁ। অকণমান যাম বুলি ভাবিছোঁ হৰ্ণবিল পাৰ্কৰ ফালে, নাজানো কি হয়, সন্ধিয়ালৈহে গম পোৱা যাব কামবোৰ কৰাৰ পিছত। তাৰপিছত এইখন হৈছে আমাৰ ধুনু চাইকেল। আজিকালি ল'ৰাবোৰেও যে কি চাইকেলবোৰ ভাল পায় নহয়, পিছফালে হয়তো কেৰিয়াৰ নাথাকেই আজিকালি চাইকেলবোৰ। আগতে আমাৰ চাইকেলবোৰে ভাল আছিলে, পিছফালে এখন কেৰিয়াৰ থাকে য'ত আমি যাকে তাকে আমি লিফ্ট দিব পৰা সুবিধাখিনি অন্তত আছিলে। আজিকালি কিন্তু চাইকেলখন অকলে অকলে চলোৱা হ'ল, আকৌ উঠাবও নোৱাৰে, নিবও নোৱাৰে, তেনেকুৱা হৈছে আৰু। তাৰপিছত এতিয়া তিনিদিন চাইকেলখনতো অকণমান পূজা কৰি দিওঁ। ধুনীয়াকৈ তাৰ চাইকেলখন ধুই থৈ দিছে। এটা স্বস্তিকা চিহ্ন আঁকি দিওঁ। স্বস্তিকা চিহ্ন হৈছে সৌভাগ্যৰ প্ৰতীক। এইটো আছিলে আমাৰ ৰাইচ মিল, বহুত ধুনীয়া। আমাৰ দেউতাৰ দিনতে এইটো মেচিন ব্যৱহাৰ কৰিছিলে, এতিয়া কিন্তু এইটো অলপ বেয়া হৈ আছে, ভাল কৰিবলগীয়া হৈ আছে। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পত তাহাঁত বিনাই নাহি 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 আমাৰ পৰম মায়ে মই ঘোষা গাই পূজা ভাগ সামৰিলোঁ এইখিনিতে। আৰু ইফালে মই ভগাইছোঁ প্ৰসাদ, লগত দি দিছোঁ মই বুনিয়া কেইটামান। ফল-মূলখিনিও দি দিছোঁ মই প্ৰসাদৰ পাছতে একেলগে। আজি মা লাগি আছিলে এইফালে সংক্ৰান্তিৰ কাৰণে গোসাঁই ঘৰত, আৰু এইফালে মই লাগি আছিলোঁ বিশ্বকৰ্মা পূজাৰ কাৰণে ইয়াতে। লগতে দাদাই এইফালে বনাইছিলে খিচিৰি। প্ৰথমতে ল'ৰা ছোৱালীকেইটাক খাই লৈছে।
আজি আকৌ বিশ্বকৰ্মা পূজাৰ দিনাখন মেকাৰবোৰ ক'তনো আহিব, সেইটো কাৰণে তেওঁলোকো যিহেতু পূজা পাতিছে সেইকাৰণে অহা অলপ দেৰি হৈছে। আৰু শেষত স্কুটিখন ভাল হ'ল, ভাল হোৱাৰ পিছত আকৌ আমাৰখন বেয়া হৈ থাকিলে একেদিনতে, সেইটো কাৰণে অলপ বেয়া লাগিলে। শেষত বিশ্বকৰ্মা পূজাভাগ ভালেই গ'ল, কিন্তু লাষ্টত আকৌ স্কুটিখন বেয়া হৈ থাকিলে। এফালে যোৱা কথা আছিলে অকণমান ওলাই পেলাই মন্দিৰ পাৰ্কৰ ফালে, কিন্তু যোৱা নহ'ল। যে বাৰু যিয়ে নহওক আজিলৈ